নমস্কাৰ। চকুত ছনি পৰিলে বা কেটেৰেক্ট পৰিলে মানুহে সাধাৰণতে অপাৰেশ্যন কৰিবলগীয়া হয়, ডাক্তৰৰ ওচৰলৈ যায়। মই 2012 চনত মোৰ চকু অপাৰেশ্যন কৰিছিলোঁ। মই নেপালত গৈ কৰিছিলোঁ, কিন্তু বৰ ভাল নাপালোঁ। আহি আকৌ একেটাই অৱস্থা হৈছিলে। কেনেকৈ ভাল পালোঁ? মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। চাওক, এইটো ডালিমৰ এয়া ফুটা এটা মই উলিয়াই লৈছোঁ। ডালিমৰ ফুটাটো টিপা মাৰি দিলে চকুটো খুলি তাৰ ৰসটো সোমাব, কিন্তু খুব পুৰিব, সাংঘাতিক পুৰিব। আপোনালোকে তাৰ কাৰণে ভয় নাখাব। মূৰত ধৰিব, চকু পানী ওলাব, কাপোৰ এখন থ'ব ওচৰত, এনেকুৱাকৈ মোহাৰি দিব। এইটো হ'ল ডালিমৰ ৰস। তাৰপিছত এইডাল হৈছে ক'লা তুলসী। এই ক'লা তুলসীডাল মই যোৱাকালি গধূলি আনিছিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। এই ক'লা তুলসীৰ 3টা পাত ছিঙি ল'ব। এই 3টা পাত ছিঙি ল'ব। ছিঙি লৈ মোহাৰিব। মোহাৰাৰ পিছত চকুটো খুলি ইয়াৰ এটোপাল দিলেই হ'ব। এনেকৈ এটোপাল দিব। এইটো সাংঘাতিক বিষ। এই 2টা ঔষধে সাংঘাতিক বিষ। এইটো ডালিমৰ ফুটাৰ ৰস দিব লাগে, ঠিক তেনেকুৱা ধৰণে এইটো ক'লা তুলসীৰ ৰস দিব লাগে। এই 2টা ঔষধ ব্যৱহাৰ কৰি মই আজিলৈকে চকুৰ কোনো অসুখত ভুগিব লগা হোৱা নাই। মই জীৱনত মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। গতিকে এই 2টা বস্তুৱে মানে পৰম ঔষধ।